হেল্ল' ৰাইজ, চাওঁতে 2026 চনৰ এটা মাহ ধুনীয়াকৈ বৰবাদ কৰি পেলালো। বাৰু কালি আকৌ এবাৰ মই গৈছিলো মোৰ হোম টাউনলৈ। এইবাৰো পিছে ঘৰ যোৱা নহ'ল ৰাইজ, কিয়নো মই এইবাৰো অফিচৰ ষ্টাফৰ লগতে গৈছিলো। আৰু ৰাইজ মই এইবাৰ গৈছিলো এখন লগুণদিনী খাবলৈ, আৰু আহি পায়ে গমগমীয়া জালুক দিয়া লাল চাহ একাপ আৰু মচমচীয়া নিমকি এখন খাই লৈছো ৰাইজ। তাৰ পিছত খাবলৈ আহিলো মেইন কৰ্চ মানে ভাত। গাঁৱৰ বিয়াৰ কাজ যে মই কিমান দিন খোৱা নাই ৰাইজ, এই ভাত সাজ খাই মানে মই সৰগৰ সুখ লাভ কৰা যেন পাইছো। খানাততো মাছে মঙহে এগাল মান আছিলে, কিন্তু মোৰ চবতকে বেছি টেষ্টি লাগিছিলে অমৰাৰ আঞ্জাটো। অ ৰাইজ কিমান বেছি টেষ্টি আছিলে, মোৰ মানে এতিয়া জিভাৰ পানী পৰি আছে। এ আমাৰ দৰা অফিচত কৈ দিম খান গুছ হাত খান গুছ অলপমান নজন নালাগে দে তোৰ হাই কৈ দিয়ক হাই অ ছাৰ হাই। এ আমাৰ দৰা এ ছাৰ হাই। আৰু এয়া খালো মই তামোল পাগলজনে এখন ধুনীয়া তামোল। আজিলৈ বাই বাই ৰাইজ, নেক্সট আকৌ এটা মিনিট লগত লগ পাই আছো অতি সোনকালে।